Welcome everyone. Assamese All Education Channel tole আপোনালোকক স্বাগতম জনাইছো। এই ভিডিওটোত মই আলোচনা কৰিম যদি আপুনি ইমেইল আইডি পাহৰি গৈছে বা ইমেইল আইডিৰ পাছৱৰ্ড চেঞ্জ কৰিব বিচাৰে বা আপুনি যদি ইমেইল আইডিৰ পাছৱৰ্ডটো পাহৰি গৈছে কেনেদৰে ৰিকভাৰি কৰিব সেই সম্পৰ্কে আলোচনা কৰিম। গতিকে বলক আমি ভিডিওটো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল যদি আপোনালোকে ইমেইল আইডিটো সম্পূৰ্ণৰূপে পাহৰি গৈছে বা ইমেইল আইডিৰ পাছৱৰ্ড পাহৰি গৈছে কেনেদৰে পাছৱৰ্ডটো সলনি কৰিব সেই বিষয়ে আমি প্ৰথমতে আলোচনা কৰোঁ আৰু তাৰ পিছত আমি আলোচনা কৰিম আপোনাৰ লগইন হৈ থকা যেটো ইমেইল আইডিৰ কেতিয়াবা পাছৱৰ্ড সলনি কৰিব লগা হয় সেইটো কেনেদৰে সলনি কৰিব। গতিকে প্ৰথমে আমি আলোচনা কৰিম ইমেইল আইডিৰ যদি আপুনি পাছৱৰ্ডটো পাহৰি গৈছে সেইটো কেনেদৰে ৰিকভাৰি কৰিব মানে পাছৱৰ্ডটো সলনি কৰি কিনে আপুনি লগইন কৰিব। ঠিক আছে, তাৰ বাবে আপুনি গুগল ক্ৰমত যাব। গুগল ক্ৰমত গৈ আমাৰ একাউণ্ট লগইন অপশ্যনটোত ক্লিক কৰিব। একাউণ্ট লগইন অপশ্যনটোত ক্লিক কৰাৰ পিছত একাউণ্ট অপশ্যনটোত ক্লিক কৰিব। ইয়াত আহি গৈছে চাব ইমেইল অৰ ফোন, তাৰপিছত তলৰ এটা অপশ্যন আছে ফৰগট ইমেইল আৰু তলৰ অপশ্যন আছে এটা ক্ৰিয়েট একাউণ্ট। সেইটো বাৰু পিছত কম। প্ৰথমে আমি আলোচনা কৰিম যদি আপুনি ইমেইল আইডিৰ যেটো এড্ৰেছ সেই এড্ৰেছটো যদি পাহৰি যায় কেনেদৰে সেইটো ৰিকভাৰি কৰিব। তাৰ বাবে ফৰগট ইমেইল অপশ্যনটোত ক্লিক কৰিব। তাৰ পিছত যিটো মোবাইল নাম্বাৰেৰে আপুনি ইমেইল আইডি খুলিছিলে সেই মোবাইল নাম্বাৰটো ইয়াত বহুৱাই দিব। সেই মোবাইল নাম্বাৰটো বহুৱাই দিয়াৰ পিছতে ইয়াত থকা নেক্সট অপশ্যনটোত ক্লিক কৰিব আৰু ইয়াত নেক্সট অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপোনাৰ সম্পূৰ্ণ ইমেইল আইডিৰ এড্ৰেছটো ইয়াত আহি যাব। ঠিক আছে, তাৰপিছত মই দেখুৱাই দিম চাব এইটো হ'ল ইমেইল আইডি ৰিকভাৰি, ইমেইল আইডিৰ এড্ৰেছটো ৰিকভাৰি। এইবাৰ আমি পাম যদি আপুনি ইমেইল আইডিৰ পাছৱৰ্ডটো পাহৰি যায় তেতিয়া কেনেদৰে ইয়াৰ পাছৱৰ্ডটো সলনি কৰি লগইন কৰিব। বন্ধু বান্ধৱীসকল মোৰ ইমেইল আইডিটো ইয়াত বহুৱাই দিছোঁ। তাৰপিছত নেক্সট অপশ্যনটোত ক্লিক কৰিব। নেক্সট অপশ্যনটোত ক্লিক কৰাৰ লগে লগে ইয়াত আহিছে ইণ্টাৰ ইয়ৰ পাছৱৰ্ড। যদি আপুনি পাছৱৰ্ডটো পাহৰি গৈছে তেতিয়াহ'লে ফৰগট পাছৱৰ্ড অপশ্যনটোত ক্লিক কৰিব লাগিব। যিহেতু মই ভিডিঅ'টো পাছৱৰ্ড পাহৰি যোৱাৰ বাবে বনাইছোঁ তাৰ বাবে ইয়াত আমি ফৰগট পাছৱৰ্ড অপশ্যনটোত ক্লিক কৰিম, মানে এই অপশ্যনটোত ক্লিক কৰিব। এই অপশ্যনটোত ক্লিক কৰাৰ লগে লগে ইয়াত আহিছে ইণ্টাৰ দ্য লাষ্ট পাছৱৰ্ড ইউ ৰিমেম্বাৰ ইউজিং উইথ দিছ গুগল একাউণ্ট। যদি তাৰমানে লাষ্ট পাছৱৰ্ডটো ইয়াত ইণ্টাৰ কৰিব দিছে গতিকে আমি ইয়াত ক্লিক কৰিব লাগিব ট্ৰাই এনাডাৰ ৱে। এই ট্ৰাই এনাডাৰ ৱে অপশ্যনটোত ক্লিক কৰি দিব। আপুনি পাছৱৰ্ডটো পাহৰি যায় তেতিয়াহ'লে ৰিকভাৰি কৰাৰ ক্ষেত্ৰত মোৰ ইয়াত যেনেদৰে আহিছে ইয়াৰ ঠাইত এটা নাম্বাৰ বহুৱাব আহিব। মোৰ ইয়াত অপশ্যনটো অহা নাই তাৰ বাবে অসুবিধা হৈছে মই দেখুৱাব। মোৰ তেনেকুৱা ইমেইল আইডি নাই গতিকে ইয়াত কি কৰিব ইয়াতে মোবাইল নাম্বাৰ বহুৱাব আহিব। মোবাইল নাম্বাৰ আপুনি ব্যৱহাৰ কৰি থকা মোবাইল নাম্বাৰ এটা বহুৱাই দিব আৰু মোবাইল নাম্বাৰত এটা OTP যাব আৰু OTPটোত ইয়াত ক্লিক কৰি দিব। OTPটো ক্লিক কৰাৰ পিছত ক্ৰিয়েট নিউ পাছৱৰ্ড বুলি অপশ্যন আহিব। কনফাৰ্ম নিউ পাছৱৰ্ড এনেদৰে কনফাৰ্ম কৰি ল'ব। তাৰপিছত আপুনি ইমেইল আইডিটো লগইন কৰিব পাৰিব। এনেদৰে আপুনি ইমেইল আইডিটো পাছৱৰ্ড সলনি কৰিব পাৰে যদি পাহৰি যায়। বন্ধু বান্ধৱীসকল এইটো ভিডিঅ'ত মই একেলগে আন এটা কথা আপোনালোকক দেখুৱাই দিম। কেতিয়াবা কি হয় আপোনালোকৰ যিটো ইমেইল আইডি এই ইমেইল আইডিটোৰ ধৰা হ'ল আপুনি পাছৱৰ্ডটো জানিলেও কেতিয়াবা কি হয় আন ব্যক্তি ধৰা হ'ল পাছৱৰ্ডটো আপোনাৰ জানিলে তেতিয়া আপুনি যদি পাছৱৰ্ডটো চেঞ্জ কৰিব লাগে মানে পাছৱৰ্ডটো আপুনি জানে কিন্তু আপুনি পাছৱৰ্ডটো চেঞ্জ কৰিব লাগে তেতিয়া আপুনি কেনেদৰে চেঞ্জ কৰিব। তাৰ বাবে আপোনালোকে ছেটিংছত যাব, গৈ কিনে তাত গুগল অপশ্যনটোত ক্লিক কৰিব আৰু গুগল একাউণ্ট অপশ্যনটোত ক্লিক কৰি কিছুমানৰ গুগল বুলি থাকে আৰু কিছুমানৰ গুগল একাউণ্ট বুলি থাকে
সেই অপশ্যনটোত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনাৰ লগইন কৰা যিটো ইমেইল আইডি সেই ইমেইল আইডিটোৰ আহি যাব আৰু তাৰ পিছতে ইয়াত ক্লিক কৰিব মেনেজ ইয়ৰ গুগল একাউণ্ট এই অপশ্যনটোত ক্লিক কৰিব এই অপশ্যনটোত ক্লিক কৰাৰ পিছত ইয়াত পাৰ্সোনেল ইনফৰমেশ্যন বুলি এটা অপশ্যন আছে এই পাৰ্সোনেল ইনফৰমেশ্যন অপশ্যনটোত ক্লিক কৰিব তাৰ পিছত তলত স্ক্ৰল কৰি থাকিব স্ক্ৰল কৰাৰ পিছত ইয়াত আমি দেখা পাইছো পাছৱৰ্ড বুলি ইয়াত এটা অপশ্যন আহিছে এই পাছৱৰ্ড অপশ্যনটোত ক্লিক কৰিব মই ক্লিক কৰিলোঁ ক্লিক কৰাৰ পিছত আপোনাৰ যিটো পাছৱৰ্ড ইমেইল আইডিৰ পাছৱৰ্ড সেই পাছৱৰ্ডটো ইয়াত বহুৱাব লাগিব মোৰ পাছৱৰ্ডটো বহুৱাই দিছোঁ ইয়াত মোৰ পাছৱৰ্ডটো বহুৱাই দিলোঁ তাৰ পিছত নেক্সট অপশ্যনটোত ক্লিক কৰিব ইয়াৰ পিছত আপুনি যি পাছৱৰ্ড বহুৱাব বিচাৰে সেই পাছৱৰ্ডটো নতুনকৈ বহুৱাই দিব আৰু তাৰ পিছতে কনফাৰ্ম নিউ পাছৱৰ্ড বহুৱাই দিব আৰু কনফাৰ্ম নিউ পাছৱৰ্ড বহুৱাই দিয়াৰ পিছতে চেঞ্জ পাছৱৰ্ড এই অপশ্যনটোত ক্লিক কৰিব এনেদৰে আপুনি আপোনাৰ ইমেইল আইডিটোৰ পাছৱৰ্ড সলনি কৰিব পাৰে গতিকে আজিলৈ ইমানেই ধন্যবাদ